गया। তো হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল অসম বৈশ্যলৈ স্বাগতম জনাইছোঁ। তেনেহ'লে আজি নতুন এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো কিহৰ কাৰণে বনাইছোঁ তেনেহ'লে চাই ল'ব শেষলৈকে আৰু ভিডিঅ'টো স্কিপ নকৰিব খালি। ইমান বেছি দীঘল নকৰোঁ, ভিডিঅ'টো সৰু বনাম। তেনেহ'লে বলক আৰম্ভ কৰোঁ। बाय बाय टाटा गुड बाय गया। তো গাইজ ভিডিঅ'টো হ'ল বাল্য বিভাগৰ। বাল্য বিভাগ কাক বোলে? গাইজ ভিডিঅ'টো বাল্য বিভাগৰ বনাই আছোঁ, বেয়া নাপাব, এনেই মানে এক্সাম্পল দি আছোঁ। তেনেহ'লে বলক ভিডিঅ'টো চাওক কেনে কি হয় কি নহয়। তেনেহ'লে বেছি দীঘল নকৰোঁ, ভিডিঅ'টো সৰু বনাম। তো গাইজ বাল্য বিভাগ কাক বোলে? যিবিলাক ল'ৰা ছোৱালী 18 বয়সতকৈ কম, সেইবিলাক ছোৱালী ভাল পোৱা হৈ পলাই গুচি যায়, তাকে বাল্য বিভাগ বোলে। বাল্য বিভাগ কেই প্ৰকাৰ? বাল্য বিভাগ হ'ল এক প্ৰকাৰ। এইটো মই বনাইছোঁ দেই, আপোনালোকে নাভাবিব, এইটো মই বনালোঁ, এক্সাম্পল দিছোঁ। ফাৰ্ষ্ট টাইম কলেজ বা স্কুলত যাই ভাল পোৱা হয়, তাকে ভাল পোৱা হৈ 18 বছৰ বয়সেই নহয়, তাতে ঘৰত লৈ আহে, বিয়া হয়, সেইটোৱেই বাল্য বিবাহ। তো গাইজ আপোনালোকেতো জানেকে চৰকাৰে নিয়ম কৰি দিছে যে এইবিলাক ল'ৰা ছোৱালী 18 বছৰতকৈ কম বা ছোৱালী 18 বছৰতকৈ কম, ল'ৰাবিলাক বয়স বেছি, বিয়া কৰায়। তাৰপিছত চৰকাৰেতো নিয়ম মাৰি দিছে, যাৱজ্জীৱন জেল হ'ব, মামাই কৈ দিছে, নিউজটো দি থাকে প্ৰায় ডেইলি দি থাকে। সেয়ে আৰু এতিয়া ভালো হৈছে, এতিয়া বেয়া হৈছে, কি কৰিবি আৰু, চৰকাৰে মাৰি দিছে নিয়মটো। এইটো এনেকুৱা কৰিব নালাগিছিল, কিবা এটা ডিচিশ্যন দিব লাগিছিল। ডাইৰেক্ট হঠাতে মানে এনেকুৱা কৰি দিল। তো গাইজ যোনবিলাক ল'ৰা ছোৱালী আছে 18 বছৰ হোৱা নাই, সেইবিলাকে এনেকুৱা কাম নকৰিব, নহ'লে লকআপত যাব লাগিব আৰু লকআপত যাই মহৰ কামোৰ খাব লাগিব। ৰাতি বহুত কষ্ট লকআপত গ'লে। এনেকুৱা কাম নকৰিব, বয়সটো হওক, তাৰপিছত বিয়া পাতক। তো গাইজ আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত যোৱাকালি ধৰিছে 135টা ধৰিছে, যোৱাকালি আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত ক'ত ধৰিছে নামটো কৈ আছোঁ। চাপৰ গ্ৰামত ধৰিছে, বিলাচীপাৰা, তাৰপিছত হ'ব লাগছে চাপৰ, তাৰপিছত হ'ব লাগছে আৰু কি জেগাটোৰ নাম আছিল মনত নাহে দে, গৌৰীপুৰ, তাৰপিছত আছে গলগঞ্জ, তাৰপিছত আছে আৰু কিবা কিবি জেগাৰ নাম আছে, এইবিলাক মই নাজানো, পাহৰি গৈছোঁ। সাৱধান থাকিব খালি গাইজ। কিন্তু যিবিলাক ল'ৰা ছোৱালী বয়স হোৱা নাই সেইবিলাক কাম নকৰিব। তেনেহ'লে ক'বৰ কাৰণে মই ভিডিঅ'টো বনালোঁ, এনেকুৱা কাম কেতিয়াও নকৰিব, বিয়া থিয়া নকৰিব। বয়স হ'ব তাৰপিছত বিয়া কৰাব, থিয়া নকৰিব, ছিংগেল থাকক, মোৰ নিচিনা ছিংগেল হৈ থাকিব বিন্দাছ। পিছত কি হয় দেখা যাব। গাৰ্লফ্ৰেণ্ড এইবিলাক পাত্তা নিদিব, মোৰ নিচিনা ছিংগেল থাকিব বিন্দাছ মতে বেৰাবি, বিন্দাছ মতে খাবি, তেনেহ'লে বিন্দাছ মতে ঘূৰিবি, বিন্দাছ মতে যি মন যায় তাকে কৰিবি। তো গাইজ ভিডিঅ'টো এইখিনিয়ে মানে বনালোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। আৰু গাইজ যোনবিলাক নতুন আহিছে ভিডিঅ'টো চাব, তেনেহ'লে সেইবিলাকো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ, সদায় মোক মৰম দি যাব। এনেই মানে এক্সাম্পল দিলোঁ মই এই ভিডিঅ'টোৰ কাৰণে, বেয়া থিয়া নাপাব, এনেই বনালোঁ মই। তেনেহ'লে বাই।